চব ময়ো বজাৰ কৰিবলৈ আহিছিলোঁ। বজাৰ কৰিবলৈ আহি হঠাৎ মানে দেখিলোঁ এই দুখন গাড়ী মানে মুখামুখিকৈ সংঘৰ্ষ হ'ল আৰু এইখন আমাৰ ইয়াৰে দুতুলিটিঙৰ আৰু মানে আতিকুৰ ৰহমান বুলি কয় ওচৰতে, আৰু এখন গাড়ী নাটগাঁৱৰ, তাৰ নামটো কি আছিলে পাহৰি গৈছোঁ মই, প্ৰহ্লাদ নাথ। ওচৰত আছোঁ এই দুইখন গাঁও, এই নাটগাঁও আৰু দুতুলিটিং। এখন গাড়ী পুলিবিলৰ ছাইডৰ ৰাস্তাৰ পৰা ওলাই আহিছিল আৰু এখন গাড়ী ঠিক মানে আপোনাৰ নেমুগুৰিৰ পৰা মৌখুটিৰ দিশত মানে গৈ আছিলে। তো দুইখন গাড়ী এই টাৰ্ণিংটোত মানে মুখামুখিকৈ সংঘৰ্ষ হ'ল। এতিয়া আতিকুৰ বোলা যিজন এইখন গাড়ী এল্টখনৰ যিজন ল'ৰা, তেওঁৰ দুইটা আঁঠুত মানে বৰ বেয়াকৈ আঘাত পাইছে, হয়তো দুইখন ভৰি ভাগিবও পাৰে নাজানিছোঁ। তাৰপিছত ইজন ল'ৰাও মূৰত দুখ পাইছে, শকত দুখ পাইছে, এনেকৈ অন্যান্য দুখ পাইছে। আৰু মানে সেইখনত যথেষ্ট মাল লোডিং আছিলে, মানে এইবিলাক মানে বাঁহ বেতৰ কিবা কিবি পাচি খৰাহি ডলা চালনি এনেকুৱা ধৰণৰ। কালিলৈ যিহেতু দেওবাৰ বজাৰ, গতিকে তেওঁলোকে বজাৰলৈ চাগে বস্তুখিনি আনিছিলে আৰু এওঁ মানে ঘৰৰ পৰা ওলাই এনেই আহিছিলে, তেনেকুৱাতে মানে মুখামুখি এটা সংঘৰ্ষ হ'ল। গতিকে এই অলৰেডি আতিকুৰক মানে